তো দাদা যেহেতু বঙাইগাঁও নাককাটিত প্ৰথমবাৰৰ বাবে কমতাপুৰ ফেষ্টিভেল হ'বলৈ গৈ আছে তাৰে অলপমান কৈ দিয়ক। নামনি অসমৰ অন্যতম আকৰ্ষণীয় পৰ্যটনথলী নাককাটি পাহাৰ আৰু এই নাককাটি পাহাৰত অহা 5 তাৰিখৰ পৰা 7 দিনীয়াকৈ কমতাপুৰ ফেষ্টিভেল হ'বলৈ গৈ আছে আৰু এই কমতাপুৰ ফেষ্টিভেলত ইতিমধ্যে গোটেইখিনি প্ৰস্তুতি সম্পূৰ্ণ হৈছে। অসমৰ বিভিন্ন জনপ্ৰিয় গায়কে আমাৰ ইয়াতে আপোনাৰ তেওঁলোকে গীত পৰিৱেশন কৰিব। 7 দিনেই আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু যিমানবিলাক এডভেঞ্চাৰ আছে আপোনাৰ পেৰাগ্লাইডিং, আপোনাৰ মটৰ গ্লাইডিং, ATV বাইক ৰাইডাৰ্ছ, আপোনাৰ হাতী চাফাৰী, ঘোঁৰা চাফাৰী, যিমানখিনি আছে জিপ লাইনিং, সকলো ধৰণৰ সুবিধা ইয়াতে পাব। সকলো ধৰণৰ ইভেণ্টবিলাক ইয়াত ৰখা হৈছে। নাইট কেম্পিঙৰ ব্যৱস্থা কৰা হৈছে, ভালেকেইটা নাইট কেম্পিঙৰ ব্যৱস্থা কৰা হৈছে। DJ নাইট পাব আপোনালোকে, বনফায়াৰৰ সুবিধাবিলাক পাব। গতিকে গোটেইবিলাক জীৱনটো জীয়াই থাকিবলৈ, জীৱনটো উপভোগ কৰিবলৈ যিমানখিনি বস্তুৰ প্ৰয়োজন আছে গোটেইখিনি বস্তু ইয়াত ৰখা হৈছে। আৰু আমাৰ যিমানবিলাক জাতি জনগোষ্ঠীৰ যিমানবিলাক সাংস্কৃতিক অনুষ্ঠান আছে গোটেই সাংস্কৃতিক অনুষ্ঠানবিলাক প্ৰদৰ্শন কৰা হ'ব। সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰা হ'ব, সাংস্কৃতিক সাজপাৰ, থলুৱা খাদ্য যিমানবিলাক আছে আমাৰ জাতি জনগোষ্ঠীৰ চবৰে এইবিলাক প্ৰদৰ্শন কৰা হ'ব, এইবিলাক এভেইলেবল কৰা হ'ব। কিমান দিনৰ পৰা চলিব এই বস্তুটো? গতিকে 5 তাৰিখৰ পৰা আপোনাৰ 11 তাৰিখলৈকে চলিব। বিভিন্ন ধৰণৰ জনপ্ৰিয় গায়কে সদায় তেওঁলোকে গীত পৰিৱেশন কৰিব, নৃত্য পৰিৱেশন কৰিব, বিভিন্ন ধৰণৰ সাংস্কৃতিক দল আহিব। এডভেঞ্চাৰৰ গোটেইখিনি বস্তু আপোনালোকে পাব, ATV বাইকৰ পৰা আৰম্ভ কৰি আপোনালোকৰ মটৰ গ্লাইডিংলৈকে। ৰাইজক কিবা আহ্বান জনাব ইয়াত ফেষ্টিভেলটো? গতিকে সকলোসমূহ ৰাইজক আমি দলে বোলে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আহক আৰু জীৱনটো উপভোগ কৰক। হয়, আমাৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত দেৱানগাঁৱত স্থিত যি আমাৰ নাককাটি পাহাৰ, ঐতিহাসিক নাককাটি পাহাৰ, এই নাককাটি পাহাৰৰ বাকৰিত আমি এইবাৰ 513তম বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আনে আমাৰ 7 দিনীয়া কাৰ্যসূচীত আমি কমতাপুৰ মহোৎসৱ পাতাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰিপাৰেশ্যন আমাৰ অলমষ্ট প্ৰায় আমাৰ হৈ গৈছে। তো আমাৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমাৰ প্ৰথম দিনা হৈছে কমতাপুৰ মহোৎসৱ আমি 5 তাৰিখৰ পৰা আৰম্ভ কৰিম, কিন্তু প্ৰথম 5 তাৰিখৰ দিনটা হৈছে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱস। আৰু বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ পৰা আৰম্ভ হ'ব আমাৰ কমতাপুৰ ফেষ্টিভেল। গতিকে আমাৰ এইখন উৎসৱ বা আমাৰ 513তম বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ উদ্যোগত হৈ আনে আছে। আৰু ইতিমধ্যে আমাৰ বিভিন্ন আমাৰ স্থানীয় ৰাইজৰ আমাৰ সহযোগ আছে। আৰু আমাৰ এটা মটো আমাৰ যে উদ্দেশ্যটা হৈছে আমাৰ কজাবজী জনগোষ্ঠী হাৰাই যোৱা সংস্কৃতিক আপডেট কৰা, উদ্ধাৰ কৰা। তো আমাৰ ইয়াতে আমাৰ সংস্কৃতিৰ পৰা আৰম্ভ কৰি আমাৰ খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন ধৰণৰ ৰীতি নিবাসেৰে আমি ইয়াতে ৰিফ্লেক্ট কৰিম, আমি ইয়াতে দেখাম। তো গতিকে আমাৰ গোটাই ৰাইজক কমতাপুৰবাসী ৰাইজক আমি আমাৰ দলে দলে সহযোগ কামনা কৰিলোঁ। লগতে আমাৰ খালী কজাবজী জনগোষ্ঠী বুলিয়ে নহয়, ইয়াতে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি খাদ্য সম্ভাৰক আগস্থান দিয়া হ'ব। গতিকে কমতাপুৰবাসী ৰাইজ লগতে অসমবাসী ৰাইজক আমাক দলে দলে সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। লগতে আমাৰ KAC কমতাপুৰ অট'নমাছ কাউন্সিলৰ সন্মানীয় চিফ ডাঙৰীয়া আছে, লগতে আমাৰ এডুকেশ্যন EM ডাঙৰীয়া আছে, তেখেতে অলপ ক'ব। নমস্কাৰ। কমতাপুৰ অট'নমাছ কাউন্সিলৰ দ্বাৰা কমতাপুৰ ফেষ্টিভেল আয়োজন কৰা হৈছে। এই কমতাপুৰ ফেষ্টিভেলৰ মূল উদ্দেশ্য হ'ল কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ জন্য ব্যৱস্থা কৰা হৈছে। বিভিন্ন অঞ্চলত থাকি আমন্ত্ৰিত অতিথি আহিব। আমাৰ যিটো সংস্কৃতি, এই আমাৰ যিটো পৰম্পৰা চাৰিওফালে বিস্তাৰ কৰাৰ কাৰণে, প্ৰচাৰ কৰাৰ কাৰণে আমাৰ এই অভিযান। আমি ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে সহায় আসেন, যোগদান করেন। আৰু যদি কিছু সাজেশন আছে দিলে আমি খুব উপকৃত হ'ম। লগতে আমাৰ দেশের পৰা বাহিৰতো আমি কিছু আমন্ত্রিত অতিথি আছে। আমাৰ নেপালৰ পৰা অতিথি আছে, ভূটানৰ পৰা অতিথি আছে। আমি 7 দিনীয়া কাৰ্যসূচীৰ ভিতৰত একদিন ৰাখা হৈছিল সেমিনাৰ। এই সেমিনাৰত বিভিন্ন বিষয় আলোচনা করা হ'ব। কোচ রাজবংশী জনগোষ্ঠীর ভাষা সাহিত্য সংস্কৃতি সম্পর্কে আলোচনা করা হ'ব। আৰু এতে যেটা সিদ্ধান্ত হ'ব, যেটা রেজাল্ট বাইর হ'ব, এটা ফুল এন্ড ফাইনাল ইন ডিটেইলস মই অনুৰোধ কৰিছোঁ। নমস্কাৰ। পোনপ্ৰথমতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা 513তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস অসম চৰকাৰৰ আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যৌথ উদ্যোগত আমি 513তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস বঙাইগাঁও জিলাৰ দেৱানগাঁৱৰ নাককাটি পাহাৰৰ বাকৰিত আমি ধুমধামেৰে অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে কাৰ্যসূচী যুগুত কৰি ওলাই আহিছোঁ। আৰু এই বঙাইগাঁও জিলাৰ নাককাটি পাহাৰৰ তলিত আমাৰ ৰাতিপুৱা কাৰ্যসূচী অনুসৰি আমি
আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু সেই অনুসৰি বিশেষভাৱে আজি আপোনালোকৰ সকলোকে জনাবলৈ পাই অতিকে আনন্দিত হৈছোঁ যে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যুষিত অঞ্চলতেই অকল নহয় সমগ্ৰ প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যৰ লগতে বিভিন্ন দেশত থকা কোচ ৰাজবংশীসকল বিভিন্ন জাতি জনগোষ্ঠীসকল আমি যি পূৰ্বে একেলগে আছিলোঁ সেই পূৰ্বে একেলগে থকা অনুসৰি আমাৰ ভাই ককাইসকলকো আমি বাংলাদেশ হওক নেপাল হওক আমাৰ বিভিন্ন ভূটান হওক বিভিন্ন দেশৰ পৰা আমি আমন্ত্ৰণ ইতিমধ্যে জনাইছোঁ তেওঁলোকেও আমাৰ এই কমতাপুৰ উৎসৱৰ লগত সংগতি ৰাখি বিশ্ব মহাবীৰ চিলাৰায় দিৱস যি উদযাপন কৰিব ওলাইছোঁ এই চিলাৰায় দিৱসত আহি অংশগ্ৰহণ কৰিব গতিকে আমি অহা 5 তাৰিখৰ পৰা অহা 5 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 11 ফেব্ৰুৱাৰীলৈকে আমাৰ কমতাপুৰ উৎসৱ উদযাপন হ'ব কিন্তু প্ৰথম 5 তাৰিখটোক আমি বেছিকৈ গুৰুত্ব প্ৰদান কৰি এই কমতাপুৰ উৎসৱৰ লগত যি নৰনাৰায়ণ আৰু চিলাৰায় কোচ কমতা ৰাজ্য যি বিস্তাৰিত কৰিছিল আৰু সেই উপলক্ষে আজি আমি গোটেই এই অঞ্চলৰ ৰাইজে আমি বিশ্ব মহাবীৰ গৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিব খুজিছোঁ গতিকে যিসকল ৰাইজে এতিয়ালৈকে আমাৰ এই কমতাপুৰ উৎসৱত বিষয়ে এতিয়ালৈকে অৱগত হোৱা নাই আপোনালোকৰ জৰিয়তে যিসকলে এই বিষয়ে অৱগত হ'ব তেওঁলোকে নিশ্চিতভাৱে আমাৰ এই কমতাপুৰ উৎসৱলৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু আশা কৰোঁ যে কমতাপুৰ উৎসৱটি পৰৱৰ্তী পৰ্যায়ত আমি প্ৰথম পদক্ষেপ হিচাপে এইবাৰ আমাৰ এই কমতাপুৰ উৎসৱটো পালন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি আমি চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি কি কাৰণে আজি আমি কৰিবলৈ ওলাইছোঁ সমগ্ৰ অসমবাসী ৰাইজে জানে গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে সমূহ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ এই বিশ্ব মহাবীৰ গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ এই কমতাপুৰ উৎসৱত সকলোকে অংশগ্ৰহণ কৰাৰ কাৰণে আমি আজি আপোনালোকৰ জৰিয়তে আমি সকলোকে দলে বলে যোগদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ তো হেল্ল' অসমবাসী ৰাইজলৈ মই মনজিত পুনৰবাৰ স্বাগতম আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ ইউটিউব চেনেল ৰাইজিত ব্লগ তো আপোনালোকে থান তাতে নিশ্চয় গমে পাইছে তো তথাপিও আপোনালোকক কৈ দিছোঁ আৰু মই আজি আহিছোঁ আমাৰ বঙাইগাঁও দেৱানগাঁৱত সৃষ্ট নাককাটি হিলছ পাহাৰত তো ইয়াতে তাৰমানে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ এটা ফেষ্টিভেল আছে ইয়াতে বিৰাট ডাঙৰকৈ অনুষ্ঠিত কৰা হৈছে অহা এই 5 ফেব্ৰুৱাৰীৰ পৰা তো সকলোৱে আহিব কামনা কৰিলোঁ আৰু মোক আপোনালোকে 500 ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ মই সকলোৰে ভিডিঅ' চাওঁ বাট সকলোৰে চেনেলবিলাক ছাবস্ক্ৰাইব কৰা আছে কিন্তু মই কমেণ্ট মানে চবৰে কমেণ্ট মাৰিব নোৱাৰোঁ কামৰ ভাগত অলপ বিজি থাকোঁ তো আজি আহিলোঁ নাককাটিত তো বলক এতিয়া নাককাটিত যাওঁ আৰু আপোনালোকৰ নাককাটিত কি প্ৰস্তুতি চলি আছে কমতাপুৰ ফেষ্টিভেল দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু মোৰ লগত এয়া তুষাৰ একদম মজা মজা আমি দুজনে আহোঁ আমি দুজনে আহোঁ তো চাব তো গৈ আছোঁ নাককাটি পাহাৰ তো চাব একদম ব্ৰিজ আৰু ফাইনেলি গাইছে সময় আহিলোঁ আপোনালোকে দেখিবলৈ গৈছে এইখনে মোৰ পিছফালে দেখিবলৈ গৈছে নাককাটি পাহাৰ আৰু ইয়াতে এইখন ফিল্ড আহি পালোঁ আৰু ইয়াতে এখন ডাঙৰ কৰে বেনাৰ মাৰা হৈছে এইখন আপোনালোকে বেনাৰ দেখিবলৈ পাইছে আৰু ইয়াতে হ'বলৈ গৈ আছে অহা 5 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ বঙাইগাঁও সৃষ্ট দেৱানপাৰা নাককাটি হিলছ পাহাৰত কমতাপুৰ ফেষ্টিভেল তো সকলোৱে আহিব বিৰাট এটা ডাঙৰ ফেষ্টিভেল হ'বলৈ গৈ আছে আৰু ইফালে হালবিত পুৰা প্ৰগ্ৰামবিলাক কৰি আছে তো আপোনালোক বেক কেমেৰা দুখন বাৰু তো সকলোৱে আহিব আমাৰ বঙাইগাঁও সৃষ্ট দেৱানগাঁৱত নাককাটি হিলছ পাহাৰত তো আহিব আৰু কমতাপুৰ ফেষ্টিভেল চাবলৈ তো বলক এতিয়া কি কৰি আছে কি কৰা নাই কিমান দূৰ কাম আগবাঢ়িলে ইয়াৰ পিছত অলপ প্ৰস্তুতি দেখুৱাবলৈ চেষ্টা কৰিম তো বলক এতিয়া আপোনালোক বেক কেমেৰাত দেখুৱাইছোঁ আৰু মোৰ ফালে আছে চিৰঞ্জিত দাদী তুষাৰ মনোৰঞ্জন ভাই তো কেইটামান ইউটিউবাৰ আছোঁ আৰু আমাক ইনভাইট কৰাৰ কাৰণে ইয়াতে আহিলোঁ তো চাই থাকক লগ পাই আছোঁ আৰু এয়া বেনাৰ আপোনালোকে দেখিবলৈ পাইছে 513তম চিলাৰায় দিৱস কমতাপুৰ ফেষ্টিভেল 2023 তো নাককাটি হিল তো আপোনালোকে আহিব ইয়াতে পুৰা পেডেল লাইটিং চব আছে আৰু এইখন হৈছে নাককাটি পাহাৰ তো চাওক এইফালে চব মানে ফেষ্টিভেলবিলাক কাম আৰম্ভ হৈ আছে চলি আছে তো চাওক এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হ'লে আপোনালোক দুখাম তো চাই থাকক আৰু এইফালে আছে দাদিহলা তাহানে আছে তো চাওক
তো গাইছ আহিলোঁ এতিয়া বৰ্তমান নাককাটি পাহাৰৰ তলতে আছোঁ আৰু ইফালে ঘৰচৰবিলাক বনাই আছে এইবিলাক কমপ্লিট হৈ আছে যিহেতু ইয়াতে কমতাপুৰ ফেষ্টিভেল হ'বলৈ গৈ আছে অহা 5 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈকে তো চাওক ইফালে আমি আহিছোঁ আজি মানে কমপ্লিট হোৱা নাই বাৰু তো চাওক ঘৰচৰবিলাক বনাই আছে ড্ৰেছৰ চব বনাই আছে আপোনালোকক এতিয়া বেক কেমেৰাৰে দেখুৱাইছোঁ তো চাওক আৰু ইফালে বৰ্তমানলৈকে কাম চলি আছে তো চাওক ইখন হৈছে পথাৰ আৰু এইটো হৈছে ষ্টেট ইয়াতে ডাঙৰ প্ৰগ্ৰাম আছে ছিংগাৰ আহিব ভাল তো চাওক আৰু এইবিলাক পূৰা ঘৰ একদম ৰিচাৰ্চ ইফালে পূৰা বনাই আছে আৰু কাম কৰি আছে এইবিলাক ঘৰটো চাওক হাউচ মজাকৈ এইবিলাক ঘৰ তো চাওক মজা আৰু ইয়াতে সকলো ইউটিউবাৰবিলাক আছে এইবিলাক চাওক ঘৰ বৰ্তমান সোমাই যাম ভিতৰত চাওক দিবাংকৰ ভাই কেনেকুৱা দাদী আৰু এয়া আছানু ভাই আছে ফাৰ্ষ্ট টাইম লগ পাইছোঁ চাওক গাই সময় আহিলোঁ আৰু ইয়াতে তুষাৰে ভিডিঅ' বনাই আছে কাম চলি আছে ইয়াতে ঘৰ যিহেতু কমতাপুৰ ফেষ্টিভেলো হ'বলৈ গৈ আছে চাওক কাম চলি আছে মজা একদম আৰু গাইছে দেখিবলৈ পাইছে যিহেতু কমতাপুৰ ফেষ্টিভেল আহি আছে আৰু ইফালে এইবিলাক পূৰা দোকান হ'ব চাওক ইফালে দোকান পূৰা বনাই আছে কাম বাৰু কমপ্লিট হোৱা নাই 5 তাৰিখে আগতে কমপ্লিট কৰি দিব পাৰোঁ আৰু ইয়াতে যিহেতু 5 ফেব্ৰুৱাৰী তাৰিখে চিলাৰায় দিৱস আছে 513তম চিলাৰায় দিৱস তো চিলাৰায় দিৱসৰ সংগতি ৰাখি ইয়াৰ বঙাইগাঁও নাককাটি দেৱানগাঁও সৃষ্ট নাককাটি পাহাৰত কমতাপুৰ ফেষ্টিভেল আয়োজন কৰিছে আৰু ইয়াতে পূৰা একদম প্ৰস্তুতি চলি আছে দোকান বহাৰ তো চাওক তো চিলাৰায় দিৱসৰ সংগতি ৰাখি ইয়াতে অনুষ্ঠিত কৰা হৈছে আৰু চাওক মজাকৈ আৰু ইয়াতে একদম পূৰা জীপ চাফাৰী হাতী চব আহিব তো চাওক এতিয়া দোকানবিলাক হৈ আছে মজাকৈ এইবিলাক পূৰা দোকান আপোনালোকে যি দেখিবলৈ পাইছে বিখ্যাত এইখন ষ্টেট আৰু ইয়াৰ ষ্টেটতে আহি আছে আপোনালোকৰ কেইবাগৰাকীও অসমৰ জনপ্ৰিয় সুগন্ধি গায়িকা ছিংগাৰ তো সকলোৱে আহিব বঙাইগাঁৱত দেৱানপাৰা নাককাটি হিলত তো চাওক এইখনে ষ্টেট আৰু ইয়াত ষ্টেটত উঠিবলৈ চেষ্টা কৰিম আৰু ইয়াতে কিমান ডাঙৰ ষ্টেট চাওক 5 তাৰিখে পূৰা একদম ধামাকা হ'ব নাইট শ্ব' হ'ব তো সকলোৱে আহিব তো চাওক এতিয়া বলক ষ্টেটলৈ উঠোঁ আৰু গাইজ ফাইনেলি ইয়াৰ ষ্টেটত উঠি আহিলোঁ আৰু এই ষ্টেটখন যে দেখা পাইছে আৰু ইয়াতে আহি আছে আপোনালোকৰ মৰমৰ হিমন্ত মামা আৰু ইয়াতে আহিব ছিংগাৰ নীল আকাশ লগতে আহিব মানসী চহৰীয়া আৰু মানস ৰবীন আৰু দিবলিনা ডেকা তো এইখন মঞ্চতে আহিব তো সকলোৱে আহক আৰু যিসকলে দোকান দিম বুলি ভাবি আছে এতিয়া কমিটিৰ লগত যোগাযোগ কৰক দোকান দিব পাৰিব তো সকলোৱে আহিব বঙাইগাঁও নাককাটি পাহাৰত তো চাওক সেয়া এইখন নাককাটি পাহাৰ আৰু ইয়াতে ষ্টেটত ফাংচন হ'বলৈ গৈ আছে তো চাওক তো গাইছ এইখনে আছিল নাককাটি পাহাৰ আৰু আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ আৰু আপোনালোকে 500 ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে বহুত ধন্যবাদ আৰু আপোনালোকৰ এটা মন্তব্য নিশ্চয় শুনিলে কি হ'ব কি নহ'ব তো সকলোৱে আহিব 5 ফেব্ৰুৱাৰী তাৰিখে ইয়াত সকলো ধৰণৰ ডাঙৰ নাইট শ্ব' আছে প্ৰগ্ৰাম আছে তো সকলোৱে আহিব ভাল ছিংগাৰ আহি আছে সকলোৱে আহিব তো আজিলৈ বাই বাই আৰু জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰী দা আহিব নেক্সট লেভেল সকলোৱে আহিব সকলোৰে উপস্থিতি কামনা কৰিব তো ধন্যবাদ আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ।